বন্ধুসকল আশা কৰোঁ সকলো ভালে আছে। আজি এনেই থাকি আমনি লাগিছে, ভাবিলোঁ ঘৰৰ জিৰাখনকে ভেটি লওঁ বাৰীত। যিহেতু শাকৰ যিহে দাম, শাককে খেতি কৰি খাব লাগিব। আৰু তো নাজানোৱে বাৰু কেনেকৈ ভালকৈ বয়, তথাপিও আৰু ঘৰত গালি খাই খাই থকাতকৈতো ভেটিবতো লাগিবই। চেষ্টাটো কৰি চাম আৰু বাকী কি হয় দেখাই আছে বোলো। এই কেইজোপা বাঁহ কেইজোপা কাটিব লাগিব। এতিয়া কাটি মেলি খুঁটি বনাবলৈ কাটিব লাগিব। এইপিনে বাঁহ আছে আৰু এইপিনে এজোপা আছে, এইপিনে বাকী এইখনেই আৰু বাৰীখন। এইপিনে আগতে এইডোখৰতে শাক খেতি কৰিছিলোঁ, আজিকালি এইডোখৰত ৰ'দ নপৰে, সেইটো কাৰণে ইয়াত নকৰোঁ। সেই ঘৰৰ আগপিনে এডোখৰত কৰিম, দেখাম বাৰু জেগাডোখৰ। এই বৰষুণে পৰিছে চাগে, বতৰটো আজি সিমান ভাল নহয়। এইবোৰ তামোল গছত জালো লগাই দিছোঁ, তামোল গছ নাই এবাৰ, তামোলো ইমান লগা নাই। বাকী সেইপিনে পুখুৰীটো এইপিনে, তাৰপৰা এইখিনি সেউজীয়া সেউজীয়া দেখাখিনি পথাৰ। তো এতিয়া বাঁহ কাটি লওঁ ইয়াতে। বাঁহ কটা আছিলে যিহেতু আগতে দুডাল, এইকেইডালকে প্ৰথম হেৰি কৰি লওঁ। এইডোখৰ তৰুণাডোখৰ ইয়াত এইখন ঘৰত দাৱনি পূৰা, এইপিনে জেওৰা খুঁটি এইপিনে কাটি থকা আছে, এইবোৰ জোঙা ল'ব লাগিব। বাকী এইপিনে এতিয়া চকীটো আনি লৈছোঁ, পূৰা ৰজা নিচিনা মানুহ। ইয়াততো বহি নকৰেই কোনো কাম। তো এইকেইডালকে এতিয়া চাওঁ কিমান খেতি ওলায় কি ওলায়, তাৰপৰা নুজুৰিলে আকৌ বনাব লাগিব। এইখিনি এনেকৈ কাটি খুঁটি বনাই লোৱা হৈ গ'ল। এতিয়া এইখিনি জোঙালিব আছে, এইখিনি এতিয়া ইয়াত বহিলে জোঙালিব লাগিব। এইখিনি এতিয়া বহিলে জোঙালিব লাগিব ইয়াত। এনে পূৰা লৈ আৰু এই বাঁহখিনি গোটেইখিনি এক্সে দিয়া বাঁহ হয়। তো সেই বাঁহখিনি এতিয়া জোৰা ঘটোঁ আৰু এইপিনে ইয়াত খুঁটি জোঙালা হৈ গ'ল। এতিয়া এইখিনি অকল লেচাই নে কি বনাই নে কি কয় জানো, কামি বনাই অকল পুতি কেনে সেইটো কথা। আৰু এতিয়া আৰু ঢেৰ খুঁটিব লাগিব বা এইকেইটাতে নহ'ব, তো বনাব লাগিব আৰু বাঁহ কাটিব লাগিব, গাঁটা আছে। মই এতিয়া কাম কৰি থকা দেখি খুৰীদেৱে চাটনি বনাই দিছে। তো খুৰীদেউৰ ঘৰত যাওঁ চাটনি খাবলৈ। তো কিহৰ লগত দিয়ে বলক, গাখীৰ চাহ না লাল চাহ বনাইছ? চাটনি খাব আহিছে, এটি খাই আছে পুৰা। লাল চাহ গাখীৰ চাহ কৈ কৈ ঠকি ঠকি মাৰি ছাগলী গাখীৰ লগত পুৰা দিছে চাটনি। তো খাই চাওঁ কেনেকুৱা লাগে। এইপিনে লাল চাহ, এইপিনে গুড় আৰু পূৰা পকা মিঠাইৰ লগত চাপানি। গাঁৱলীয়াতে এনেকৈ চলিব ন, পূৰা খাই দিম আৰু। যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে সিহঁতি ভাবিছে চাগে ল'ৰাটো ঘৰত পূৰা কাম কৰে বুলি। এনেকুৱাতো পাচনো নহয়, ঘৰত গালি খাইহে জোৰাখন ভেটিব লৈছোঁ আৰু ভুলে সুধে জোৰা ভেটিছোঁ আৰু। তো জোৰা বুলিয়ে নহয় আৰু পূৰা গালি খোৱাৰ পিছতহে মানে কামবোৰ কৰোঁ আৰু 50 বাৰমান গালি খাব লাগে, তাৰপিছতহে কামবোৰ কৰোঁ আৰু। আমি গাঁৱলীয়া ল'ৰা ন, বিনা গালিত মানে একো কামেই নহয়। আনকি ৰাতি শুই উঠোৱা, ৰাতি শোৱা চব মানে গালি আৰম্ভ হয় আৰু কি ক'ব আৰু। তো গালি খাই খাই আমাৰ ধুনীয়াখন চলে আৰু, উপায় নাই, খাবতো লাগিবই। এইপিনে মোৰ বসন্তী ডমিনাৰখন ইয়াতে এনেকৈ পেলাই থৈ দিছে, বেয়া হৈ গ'ল। বেয়া হোৱা নাই চাগে, এনেকৈ
চব ঠিক আছে চিটখন গ'ল কোনোবাই চুৰি নিলে নে ঘূৰ্ণি খালে নে খালে আৰু এখন আছে দেই আজিকালি ইয়াৰ দিন নাই আৰু চবেই ইয়াক এলাখীয়া কৰিলে চাইকেল কোনো নচলায় আজিকালি সৰু ল'ৰা হওক ডাঙৰ হওক চবেই স্কুটি বাইকে চলায় চাইকেলৰ মূল্যই নাই কি ক'ব আৰু সময় পৰিৱৰ্তন হ'ল ন পূৰা দুচ এখন পূৰা আগৰ দিন কিমান ডিমাণ্ড আছিলে আজিকালি নাই কি ক'ব আৰু খাই দিলে পূৰা গাড়ী মটৰে এখন জিৰাখন এইখিনি ভেটিলোঁ এইখিনি এইপিনে ভেটিলোঁ এই ধৰক ইটা শাক খেতি কৰিব লাগিব ইয়াত ৰ'দ পৰে সেই ইয়াত লাই পুলি ৰুই থৈছোঁ এই ডাঙৰ নহয় কোমাৰিব লাগিব এই নেট লগাই দিছোঁ যাতে কুকুৰা চুকুৰা নোসোমাক নহ'লে কুকুৰাই খুচি দাই কৰি দিয়ে কুকুৰা চব খতম কৰি দিয়ে এইখিনি হৈ গ'ল বাকী এই এই জেগাখন দিব আছে সেইখনৰ কাৰণে খুঁটি কাটি আছোঁ এতিয়া তো সেইটো ভেটিব লাগিব চাই থাকোঁ ৰাইজৰ পথাৰত খেতি কৰি মানে শাক পাচলি ৰুই ডাঙৰ হ'লেই চাগে মোৰ পথাৰত এই এনেকুৱা হৈ আছে পথাৰত কৈছোঁ বাৰীত আৰু জেগা ভেটিছোঁহে এতিয়া নেট লগাইছোঁহে আৰু কিজানি এমাহমানৰ পিছতহে শাক খাব পাম আৰু তাকো পাং নেপাং হয় নহয় ক'ব নোৱাৰি হেল্ল' গাইজ কি খবৰ আজি এইটো ভিডিঅ' সেইকেইটাৰ কাৰণে যিকেইটাই মানে কয় ঘৰত বহি বহি কি পাওঁ কেনেকৈ খাওঁ ঘৰত বহি বহি ফ্ৰীতে খাই থাকা ন আৰু মানে যিবোৰ মানুহে কয় এনেই ঘৰত বহি বহি কি কৰি থাকোঁ বুলি তো আজি সিহঁতিক মানে চাই লওক আমি ঘৰত বহি মানে কেনেকৈনো ফ্ৰীতে খাওঁ তো চাই লওক ঘৰত এনেই থাকিবই নোৱাৰি ইটো সিটো কিবা কিবি কাম কৰিয়ে থাকিব লাগে ইপিনে হাঁহৰ গঁৰাল দেখিছে এইটো তো হাঁহৰ গঁৰাল ইয়াৰ ইপিনে সোমাই হাঁহক গু চাফা কৰিব দিছে তাৰপৰা ইপিনে এইটো ছাগলী গঁৰাল ছাগলীৰ গঁৰালত সোমাই পূৰা এইবোৰ ছাগলী গু চাফা কৰিছে এয়া দিন আৰু কি ক'ম ঘৰত থাকিব লাগিব যে ফ্ৰীতে এইবোৰে পাই ফেয়া কিন্তু ছাগলী গঁৰাল তাৰপৰা এইপিনে গাই গৰু নাই গৰু গোবৰ নাই পথাৰত বাৰীত সাৰ দিবলৈ তো ছাগলী গুহকে পূৰা এইবোৰ গোটাব কৈছে বাৰীত দিব কৈছে এতিয়া একো নাই আৰু ফ্ৰীতে ভাত থালি পাবলৈ হ'লে ছাগলী গুহকো এতিয়া গৰু নেপালেতো হাতেই নিব লাগিব কিজানি হাতে নি হ'লেও মুঠতে বাৰীত দিব লাগিব সাৰ পেলাব লাগিব আৰু তো বোলো এইখিনিকে থৈ লওঁগৈ বাৰীত মজা মৰিছে ইয়াত উলিয়াই লওঁ কঁফাল ভাল আছিলে কোৰখন পাই গ'লোঁ নহ'লেতো এইখিনি হাতে উঠাব লগা হ'লহেঁতেন কি ক'বা আৰু ঘৰত ফ্ৰীকৈ খাই থাকিবলৈ হ'লে এইবোৰ কৰিবই লাগিব ইমান চেং মাৰিছে এইবোৰ তো বতৰ ডাৱৰীয়া পাই কিমান কাম লগাইছে আজি কাম কৰিলেও বোলে গৰম ভাগৰ নালাগিব গৰম নহয় তো এনেকুৱা বতৰ দেখিছে পূৰা বৰষুণ পৰিছে চিট 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 এনেকুৱা বতৰত জেওৰা ভেটিয়াইছে কোৰ মৰাইছে বাৰী চফা কৰিছে পূৰা যিমান পাৰে মানে যি আজিয়ে কৰাই দিছে আৰু পূৰা ডাৱৰীয়া বতৰ আত দেখায় কি ক'বা আৰু উপায় নাই কৰিবতো লাগিবই কৰি থাকোঁ এনেকৈ চবেই আজি জুবিন দাৰ ৰৈ বিনালে চিনেমাখন চাবলৈ গৈছে আৰু আমি এতিয়া ঘৰত বহি সঁচাকৈ এনেকৈ ৰৈ বিনাই থাকিব লগা হৈছে কি ক'বা আৰু ইয়াই দিম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ ভিডিঅ'টো যদি চাই কাৰোবাক ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কি কৰাইছে নেদেখাওঁ আৰু কি ক'ব আৰু ইমান কাম দেখাই থাকিবলৈ মোৰ ভাগৰে লাগি গৈছে আৰু তো আজিলৈ সেইটো ইমানেই বাই বাই